ক'ৰ পৰা আহিলি ঐ? ক'ত যাবা? হেল্ল' অ ভাইজান ক'ত আছে? এই ইয়াত দুইজন ল'ৰা আমি সুধিছিলোঁ ক'ৰবা অচিনাকি ল'ৰা আহিছে আমি সুধিছিলোঁ একো নক'লে তাতে চাব চোল্লামান ঠিক আছে ঠিক আছে আমি ইয়াতে ৰাস্তাতে আছোঁ আহক সুধিম ভালদৰে কোন হয় ক'ৰ পৰা আহিছে অ'কে অ'কে ঠিক আছে ৰ'বচোন মানে এজন মানে মোৰ লগৰ ল'ৰাই ফোন কৰিছিলে যে দুজন এফালৰ পৰা মানুহ আহিছে মানে সন্দেহজনক হয় বহুত তেওঁলোকে সুধিলে তেওঁলোকে এনচাৰ নিদিলে আমিও সুধো ৰ'বচোন আহি আছে কিজানি ৰ'বচোন আপোনাৰ ক'ত আমি তিনিচুকীয়াৰ পৰা আহিছোঁ কিয় আহিছে মানে আমি পৰিৱেশ চাব আহিছোঁ তাৰ পৰা আহিছোঁ অঁ মানে পৰিৱেশ চাবতো আপোনালোক দিনতো আহিব পাৰে এই গধূলি কিয় আহিলে গধূলি মানে আপুনি গধূলি কি হেল্ল' 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 আমি দুজন ঘূৰিছোঁ মাৰে আমাক নামাৰিব আমি হপা ধৰা আচলতে আমি এই যি ভিডিঅ'টো দেখুৱালোঁ এওঁলোক আচলতে সপা ধৰা নহয় ক'বলৈ গ'লে যে বৰ্তমান অসমত বুলি নহয় বহুতো আমাৰ কিছুমান ৰাজ্য আছে যে এনেকুৱা কিছুমান বিদেশী পৰ্যটক আহে তেওঁলোকে আচলতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহে আৰু তেওঁলোকে এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কিছুমান ভাল ধৰণৰ সংকেত দিয়ে গতিকে তাক আমি ভুল ভাবি সপা ধৰা সংকেত দি আমি তেওঁলোকক এনেদৰে মাৰপিট কৰোঁ আচলতে এইবোৰ বেয়া কথা মানুহে আচলতে জীয়াই থাকিবলৈহে আহে সেইটো সৌন্দৰ্য আৰাধনাই জীৱনৰ খেল এই খেল সকলোৱে উপভোগ কৰাৰ অধিকাৰ আছে আৰু এনেদৰে সপা ধৰা বুলি ভাবি যাতে কাকো মাৰপিট নকৰে এই ভিডিঅ'টোৰ এটা উদ্দেশ্য আছে যে অসমত যাতে এনেকুৱা ঘটনা দ্বিতীয়বাৰৰ বাবে নহয় গতিকে আমি সকলোৱে একলগ হৈ থাকিব লাগে জয় হিন্দ লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু লগতে কমেণ্ট আৰু টিলিং এটা বজাই দিব নাপাহৰিব